ৰাইজক ভোট দিবলৈ দিয়ক ধুনীয়াকৈ ভোট গ্ৰহণ হ'ব লাগে শান্তিপূৰ্ণভাৱে হ'ব লাগে যোৱা 5টা বছৰত আমাৰ চৰকাৰ থকা সময়ত কোনো নিৰ্বাচনিক হিংসা হোৱা নাই কোনো নিৰ্বাচনত তেনেকুৱা বেয়া পৰিৱেশ হোৱা নাই গতিকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এইবাৰো অসমৰ ৰাইজে আমাৰ বড়োলেণ্ড অঞ্চলৰ ৰাইজে শান্তিপূৰ্ণভাৱে ভোটত অংশগ্ৰহণ কৰিব পাৰিব এইটো মই আশা কৰিছোঁ আৰু যেতিয়া শান্তিপূৰ্ণভাৱে ভোট দিবলৈ চবে এটা সুযোগ পাব তেতিয়া আসল গণতন্ত্ৰটো ইয়াত প্ৰচলন হ'ব আৰু ৰাইজে নিজৰ মনোপ্ৰীত প্ৰাৰ্থীক বিজয় কৰিবলৈ সুযোগ পাব তো সেইকাৰণে নিৰ্বাচন আহিলে বহুত কথা কয় বকা চিটুৱাই এজনে আনজনক বিভিন্ন জনে সোসাইটিক সমাজক মিছলিড কৰিবলৈ চেষ্টা কৰে কিন্তু UPPLৰ কথাটো সিধা আমি ৰাইজৰ লগত আছো ৰাইজৰ লগত থাকিম ৰাইজৰ কাৰণে কাম কৰিম হাগ্ৰামা মহিলাৰে কৈ আছে আপুনি MCLA আপুনি ৰাজ্যসভাৰ সাংসদ আপুনি সকলো এই সন্দৰ্ভত কিবা ক'ব বিচাৰে নেকি আপুনি মোৰ একো ক'বলগীয়া নাই আমাৰ এইটো দলীয় সিদ্ধান্ত হিচাপে কাম হৈ আছে আৰু দলে সিদ্ধান্ত লৈছে যে মই MCLA হ'ব লাগে মই ইলেকশ্যন কণ্টেষ্ট কৰিছোঁ দলে সিদ্ধান্ত লৈছে যে ৰাজ্যসভাত মই মনোনয়ন পত্ৰ দাখিল কৰিব লাগে আন কণ্টেষ্ট জিকি গ'ল মই ৰাজ্যসভাত আহি গ'লোঁ ৰাজ্যসভাটো আমাৰ প্ৰায়ৰিটি নাছিলে কিন্তু আজি আমি অসমৰ দল গতিকে অসমত আমি থাকিব লাগিব BTCৰ আমি দল আমি BTCত থাকিব লাগিব এই কাৰণে দলীয় সভাপতি হিচাপে 15টা সমষ্টিত যেহেতু ইলেকশ্যন খেলিব মকক ইলেকশ্যন খেলিবলৈ দলে নিৰ্বাচিত কৰিছে বাছনি কৰিছে যে এজ প্ৰাৰ্থী হিচাপে তো ময়ো থিয় হৈছোঁ গতিকে এতিয়া এইটো দলীয় সিদ্ধান্ত হিচাপে বড়োলেণ্ডৰ ৰাইজৰ কাৰণে যিটো ভাল হয় দলে সিদ্ধান্ত লৈছে সেই হিচাপে আমি কাম কৰিছোঁ ৰাইজে এইবাৰ একাক বাছনি কৰিব হাগ্ৰামা মহিলাৰিক নে প্ৰমোদ বড়োক সেইটো 9 তাৰিখেহে হ'ব যেতিয়া বাটনটো টিপিব কিন্তু আমি যিটো দেখা পাইছোঁ যে যোৱা 5-6মান মাহত পুনৰ BPF চৰকাৰ অহাৰ পিছত যি পৰিৱেশবিলাক হৈছে ইটো চাই পেলাই ৰাইজে আমাক যিটো খবৰ দিছে বা যি কথাবিলাক পাতি আছে ইয়াত আমি স্পষ্ট হৈছোঁ যে ৰাইজে UPPLকে ভোট দিব আৰু 15টাৰ ভিতৰত 12টা আসন আমি জিকাৰ খুব ভাল এটা পৰিৱেশ আছে তো সেইকাৰণে যিমান সিট আছে ইয়াৰ মেক্সিমাম সিটত UPPL জিকি যাব মানাহত কি হ'ব মানাসৰ UPPL জিকিব আমাৰ প্ৰাৰ্থী জংচাৰ বৰগয়াৰী তেখেতে জংচাৰ ব্ৰহ্ম তেখেতে সব সাইডৰ পৰাই একদম সক্ষম এজন ব্যক্তি বহুত বছৰ কালচাৰত কাম কৰিলে সামাজিক কাম কৰিলে বিভিন্ন কাম কৰিলে গতিকে ৰাইজে ক্যান্ডিডেট ডিক্লেয়াৰ দিয়াৰ পিছতে উৎফুল্লিত হৈছে সকলো জাতি জনগোষ্ঠী ওলাই আহিছে গতিকে তেখেতে বিপুল ভোটত বিজয় হ'ব এইটো নিশ্চিত হৈছে আৰু বেলেগ দলবিলাকৰ কাৰো সন্তুষ্ট নাই কোনো দলৰ প্ৰাৰ্থীক লৈ সন্তুষ্ট নহয় দলীয় সিদ্ধান্তক লৈ সন্তুষ্ট নহয় অকল সন্তুষ্ট আছে যদি সকলৰ মাজত উৎফুল্লিত যদি অকল UPPL গতিকে UPPLে এইবাৰ জিকাটো নিশ্চিত তামুলপুৰত আপুনিও প্ৰতিদ্বন্দ্বিতা কৰিছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ লগত মই তামুলপুৰৰ সন্তান তামুলপুৰৰ ধূলি বালিত খেলি ডাঙৰ হৈছোঁ তামুলপুৰৰ লগত মোৰ আবেগ অনুভূতি জড়িত হৈ আছে আৰু আজিৰ তামুলপুৰ যিটো সৃষ্টি হ'ল যিটো নতুন তামুলপুৰ গঢ়িলোঁ তাত প্ৰমোদ বড়োৰ নাম জড়িত হৈ আছে গতিকে তামুলপুৰীয়া ৰাইজে মই ভাবোঁ যে প্ৰমোদ বড়োক নিজৰ সন্তান বুলি নিজৰ বেটা বুলি বা নিজৰে বুলি প্ৰমোদ বড়োকে ভোট দিব আৰু UPPLকে ভোট দিব যোৱাবাৰো আমাৰ বিধায়ক জিকিছে এইবাৰো আমাৰ বিধায়ক তামুলপুৰত জিকিব তাত যোনে নাহক কিয় সেই মানুহবিলাকৰ ইতিহাসটো তামুলপুৰৰ ৰাইজে জানে আৰু UPPL আৰু প্ৰমোদ বড়োৰ ইতিহাসটো ৰাইজে জানে মই শুভেচ্ছা জনাইছোঁ আমাৰ কোকৰাঝাৰৰ যিটো প্ৰাৰ্থী BPFৰ शेवली महिलारी डांगरियानिक निर्वाचनत आहिसे मैं शुभेच्छा जनाइছোঁ थैंक यू सर दक्षिणावलीत এখন ইউনিভাৰ্চিটি হৈছে পাঞ্জাবৰ পৰা এটা কোম্পানী আহি তাত বনাব ৰাইজে প্ৰতিবাদ কৰিছে আক্তাৰা বেগমে আপোনাৰ BTCৰ মাটি বিক্ৰী কৰা বুলি কি ক'ব এই ক্ষেত্ৰত চাওক এতিয়া আজি এই কথাবিলাক ক'লে এইটো নিৰ্বাচনী এটা ইস্যু হৈ যাব এই কথাবিলাক জেনুইন সমস্যা এইটো নিৰ্বাচনী ইস্যু কৰিব নালাগে তেনেকুৱা ৰাইজে নিবিচাৰা কামবিলাক কৰিব নালাগে আৰু যিটো কাম কৰি ভৱিষ্যতত আপোনাৰ একো লাভ নহ'ব এই কামবিলাক কৰিব নালাগে কিন্তু হাগ্ৰামা মহিলাৰে দাবী কৰি আছে যে BTCৰ 15খনৰ BPF ফেল হ'ব এইটো 11খনতে খেলিছে 4খনটো ইহঁতৰ হাতত নাইয়ে তো 15খন কেনেকৈ ল'ব আৰু এই 11খনতো মই ভাবোঁ এইবাৰ আকৌ সিংগল ডিজিটতে থাকিব তেখেতসকলে